नींद आती नहीं है, रात जाती नहीं है, कैसे कटेगी ये दिन सजन तुम्हारे बिन। মোবাইলটো কিয় ওলাও ৰ এই ঢেকৰিকেইটা ৰিলো কিমান চাবি ইনষ্টাগ্ৰামত। কেৰাটোৰ ফোন আছে, কেৰাটোৰ ফোন আছে। হাও এমএলএৰ পুতকে ফোন মাৰছি আই কিয়া মাৰলে আই ৰিচিভ কৰলো ফোনটো কিয়া মাৰলে এই ফোনটো। হেল্ল' দাদা আপুনি ক'ত আছে? অ' বাবু মই টোপনি মাৰি আছো। বাবু ৰাতিপুৱাই যে ফোন মাৰলি কে? নহয় দাদা, অলপ আমাৰ আলোচনা আছিলে গাঁৱৰ গোটেইখিনি যুৱকৰ আমাৰ অলপ আলোচনা আছিল আৰু চৰকাৰৰ কেৰাদাও এতিয়া গাঁৱৰ এতিয়া ভাল এজন গুৰুত্বপূৰ্ণ যুৱক হৈছে। বাবু তোৰ বাপেৰে এমএলএ হ'ব পাৰে, অলপ কথা ভালকে কবি কিন্তু। ৰাতিপুৱাৰ বিছনাৰ ওপৰতে যি আৰু এইগিলা কথা শুনিব লাগে, মাথা গৰম কৰি নানিবি আৰু। ইমান জানা শুনা মানুহৰ ঘৰত চলি এটা হৈ পেলাই যে কথাখিনি ক'ব নাজানা। দাদা আপুনি খংকে কৈছে, মই কি ক'লো? ভালে পাব লাগে মিটিং এখনত মই ফোন মাৰছোঁ ৰাতিপুৱাই পুৱাই। বাবু আমিও জানো কি কথা ক'ত ক'ব লাগে। মই কি এতিয়াহে গুৰুত্বপূৰ্ণ চলি হৈছোঁ, আগতে কি আছিলোঁ? দাদা খং কৰিব নালাগে দে, অলপ দেৰিকৈ মিটিংখন আহি যাবি। দে হ'ব দে। সি এমএলএৰ পুতক হ'লি বুলি আৰু ইমান ডাঙৰ ডাঙৰ কথা ক'ব নে? আমাৰো স্বাধীনতা আছে কথা কোৱা, সি আমাৰ ওপৰত কথা ক'লি হ'ব নেকি? যি হৈছে মুখ হাত ধুই পেলাই আগত ওলাই আৰু কিহৰ মিটিং পাতিছে তাতে কম দিয়ে ভালকৈ। চিনি পাওঁ মানে সি প্ৰাক্তন এমএলএৰ পুতকহে। মই যে কিমান ডাঙৰ চু এটা আজিকালি চলাই আছোঁ, কিমান ডাঙৰ ডাঙৰ মানুহৰ লগত মোৰ কথা হ'লে সি গমেই নাপাম পাইছোঁ। মই লগো এটা ফোন মাৰিব লাগিছিল, কি কৰে আজি চৌটো টোপনিটোৱে নাভাঙে ভাল। কেৰাকে এটা ফোন মাৰিলোঁ কিবা কৰিছে? তুই কেৰাকতে খবৰ নাই একা? মই আছোঁ ৰ মাত্ৰ টোপনি পাইছোঁ। কি দে উঠে মই ওলাই পেলাই ৰেডি। মোৰ দেৰি হ'ল ৰ ৰাতিপুৱাই পুৱাই এটা ফোন আছে এমএলএৰ পুতক ৰাতিপুৱাই পুৱাই মাথা নষ্ট কৰি দিছে বিছনাতে। কি কৰি থাকে কেৰা তই? মই এটা কাম কৰ, তই যাই থাক ৰেডি হৈ যায় মই যাই হ'লা। দে তই আহি থাক মই যাওঁ। ये क्या जगह पर लेकर आया बेटा? नहीं ये हमारा गांव है। तुम्हारा गांव बहुत सुंदर है। हाँ वो यहाँ पर बैठता है सांग पर। चल चल बैठो बैठो यहाँ पर बैठो। नहीं हमारा ड्यूटी है, खड़ा होने का ड्यूटी है। नहीं बैठो बैठो कुछ नहीं होगा। ठीक है आपने बोला तो बैठता हूँ। आपको दिखाने के लिए गांव के लोगों से एक मीटिंग किया था, सब काम में लगा हुआ है, आज मीटिंग नहीं होगा। कोई बात नहीं। आज तुमको हमारा सारा गांव का इलाका दिखा दूंगा, तुमको गांव के सब लोग जानना होगा। ইটো কাহিনী যাম কেৰা মোক মাৰিব খুজিছিল ইটো মানুহ হাও এমএলএ পুতকৰ লগত কি কৰোঁ, যাওঁ নেকি? গেলি আজি মাৰে নেকি? কেনেকৈ চাইছি এই বাবু মই মানুহ এটা ৰখি আছোঁ ৰ, তাকে চাই আছোঁ। কি কথাই বাবু? কি কৈছে বাবু? নাই চিনি পোৱা নাই। চিনি ক'ত পাবি মোলেদা, এইটো নতুনকৈ আহিছে, আমাক অসম চৰকাৰৰ পৰা আহিছে খাদাৰক। প্ৰাক্তন এমএলএ বিলাক এনেকুৱা এটা বডিগাৰ্ড দিছে চবকে। এতিয়া মোৰ লগতে উঠি থাকে আৰু মোৰ বডিগাৰ্ড এটা আহি পেলাই। হয় নেকি বাবু? মই এনে বডিগাৰ্ড বুলি নাভাবো, লগ হিচাপত ঘূৰিলে ফুৰো। मोलेदा तो चिनाकी तो कर दो भाई, ये हमारा गांव का लड़का है, मेरा लॉग है। तुम्हारा लॉग है? नाम क्या है? रंगामल्लो है नाम, रंगामल्लो। तुम्हारा ये लोग क्या करता है, क्या काम करता है? এটা নতুন শো খোলা है, नतून शो এটা খুলছি। क्या है एसएमएस में बोला वैसे। एक न्यू शो खुला है, केरा रोस्टर ऑडियो कॉलिंग शो। इस शो में 2-4 बड़े आदमी को फोन करके लोगों को दिखाया जाता है। हाँ समझ गया। तुम्हारे अगले बार देखो जब आले মইও আমাৰ কাজলৈ যাব আহিছোঁ ৰ চোত। কেৰাদা আকা নাই তো আকলা যাবি? সি আহি আছে ৰ, সি উঠাত দেৰি হৈছে বোলে আজি। আমি যাওঁ আকা লাগে, আকৌ অলপ ফুৰিলে যাবি নেকি? দে কেৰাও আহো দে একেলগে যাম। ये बंधन तो प्यार का बंधन है, जन्मों का संगम है। हाउ इतो का एमएलएर पुतक है,
ইটো কাম সিহঁতে মাৰিব খোজা মানুহে আজি সিহঁতকে মাৰিব একলগে ধৰিছে নেকি মই পলাও ৰ দেখা নাই মোক এইটো কেৰাদা কা ঐ কেৰাদা ক'ত যা এফালে অলপ হ'লেওতো দেখাই পালাই কি বা কৰে আৰু আজি চো আজি নহ'বই নেকি যিটো দেখা গৈছে দেখাই পালা নেগেলে আকৌ পাছত ধৰিব যাৱাই ভাল বাবু কি কেনেকৈ চাচি ই বাবু ক নাই বাবু এইটো আমার বডিগার্ড আমার ফাদারক দিছি প্রাক্তন এমএলএ গেলেন কি বাবু কি বলি ও জি শুনছে তাকে কৈছো বডিগার্ড দিছি প্রাক্তন এমএলএ গেলেন হাই সরকার তোমাক কি কম তোমাক কৰিছো তিৰস্কাৰ ও কেৰাদা এইকাৰণে মিটিং এখন দিছিলো এক চিনাকি কৰি দিবৰ কাৰণে নহ'লে ভয় কৰিব পাৰেতো মানুহবিলাক সদায় তোৰ ঘৰতে থাকে ইহঁতে মোৰ লগতে ঘূৰি থাকিব আৰু এটা আইডিয়া ল'ব আৰু আমাৰ চোৰটো ডেকৰেশ্যন হ'ব আমার চোত নিয়ে আমাক বডি গার্ড দেওয়া বলে কম সরকারে বঢ়িয়া আইডিয়া মই লগ কৰো হাই মলো হাই দুখে কৰো এইটো হিন্দী বুজি নাপায় বাবু কি কে দাদা এটা কাম কৰিম বুলি ভাবছো তই এবাৰ কি ক কি কাম আমাৰ চৌটোতো এনেও পুৰা ফেমাছ হৈ যাই আছে বাবু এক যদি আমাৰ চৌটোৰ বডি গাৰ্ড হিচাপে লোৱা যায় বাবু কেনে হ'ব এনেওতো ই তোৰ লগতে থাকে যিহেতু তইও আমাৰ লগত থাকিলে যি পইচা পাওঁ তিনিওৰে ভাগ হ'ব মইল তোৰ মোৰ হয় নেকি কেৰাদা এনেকুৱা হ'লে পাৰি কিন্তু মোকো লগত ল'ব লাগিব ল'ম দে তোক কিয় নলাম যোৱা আমাৰ ছোৱালীটোক লাগি যাওঁ যাওঁ ঐ মূল্য কি ক তই যি কৈছা সেইটোৱে আৰু মই কি ক'ম যে বাবু একো দে দি হাই চালো ইন লোক কি शो में जाएगी चलो चलो आओ आओ अंदर में आओ मला देरी नकरो नहीं डरी है तो हाय ये हमारा शो का कार्यालय है बहुत अच्छा है बहुत अच्छा है बाबू मोल्ला मैं सज जाओ একজন মাতিম তন্দাৰ খেদাই দিবি এক আৰু তন্দক মাতিলে এটা এটাকে যাবি যা তই দেৰি হৈছে নমস্কাৰ ৱেলকাম বেক টু দি বিখ্যাত কেৰা ষ্টাৰ দিয়া কলিং শ্ব' আজি মই কেৰাই বহুত সুখী আপোনালোকৰ মৰমৰ কাৰণে মোক আজি চৰকাৰৰ তৰফৰ পৰাই অসম চৰকাৰৰ তৰফৰ পৰাই বডিগাৰ্ড দিছে আমাৰ শ্ব'টো ফেমাছ হোৱাৰ কাৰণে অসম চৰকাৰে মোৰ সুৰক্ষাৰ বাবে বডিগাৰ্ড পঠাই দিছে অসম চৰকাৰক মই দুৰুবাই নমস্কাৰ জনাইছোঁ মঞ্চত মাতিম সেইজন বডিগাৰ্ডক আপোনালোকে সদায় দেখা পাব সেইজন মানুহক আমাৰ শ্ব'ত মিষ্টাৰ মৌল গাৰ্ডজনক পঠাই দিব লাগে এইজনে হৈছে কেইজন বডিগাৰ্ড যিজনে WWE জন চিনাৰ সৈতে যুদ্ধ কৰি আহিছে ৱেলকাম আজাও আজাও সুন্দৰ প্ৰদৰ্শন आपका परिचय दीजिए नमस्कार अखम बाकी राइज मेरे को आज बहुत अच्छी लग रही है WWE के बाद कभी मैं बड़ा मंच में काम नहीं किया हूँ आज ही मुझे इस शो में काम करने का मौका मिला तो मुझे बहुत खुश हुआ मैं जितना दिन रहूँगा इसी शो में काम करते जाऊँगा थैंक यू एवरीवन আপোনালোকক স্ক্ৰীনৰ সন্মুখত কৈ দিলে মোৰ গাৰ্ডজনে আজি কাকো কল নকৰোঁ অসম চৰকাৰৰ তৰফৰ পৰা এটা আমাক অডিঅ' ক্লিপ পঠাই দিছে সেইটো ক্লিপ বজাই দিম আমি মঞ্চত আমাৰ গোটেইকেইজন ব্যক্তিয়ে থাকিব মিষ্টাৰ মৌল আইয়া এয়া মঞ্চত মিষ্টাৰ মৌল যিয়ে মোক শ্ব'টোৰ আৰম্ভণিৰে পৰাই সহায় কৰি আছে সম্পূৰ্ণৰূপে নমস্কাৰ এফালে মৌল এফালে দুই এষাৰ কিবা কৈ দিম মৌল আজি মঞ্চত আছে হয় দৰ্শক আজি মই সকলোতকৈ সুখ অনুভৱ কৰিছোঁ আমাক আজি চৰকাৰৰ তৰফৰ পৰা গাৰ্ড দিছে এজন হ'ব দে আৰু নকওঁ মই এবাৰ মঞ্চত মাতিম আমাৰ আৰু এজন ব্যক্তি সেইটো আমাৰ শ্ব'টো ডাঙৰ হৈ যাই আছে বহল হৈ যাই আছে সেইকাৰণে আৰু এজন মেম্বাৰক আমাৰ শ্ব'টোত লৈছোঁ সেইজন ব্যক্তি হ'ল MLA ৰ পুতক আমাৰ বন্ধু মিষ্টাৰ বাবু আহিব লাগে এয়া মঞ্চত মিষ্টাৰ বাবু নমস্কাৰ বাবু কিবা ক'বানে শ্ব'টোত যি তুমি নতুনকৈ আহিছে এই শ্ব'ত আজি মোৰ প্ৰথম আহি ভালে লাগিছে বডিগাৰ্ডো দিছে যিহেতু আৰু ভাল লাগিব কাম কৰি আমি দেৰি নকৰোঁ অসম চৰকাৰৰ পৰা দিয়া অধিক ক্লিপটো আমি বজাই দিবলৈ চেষ্টা কৰিম আপোনালোকৰ সন্মুখত আৰু এই চাৰিজন ব্যক্তি আমাৰ শ্ব'ত সদায় থাকিব আপোনালোকে দেখা পাব প্ৰথমে নমস্কাৰ জনাইছোঁ আপোনালোকক মই বৰ্তমান অসম চৰকাৰৰ এজন বিশিষ্ট বিষয়ববীয়া হয় আজি আমি বহুতে সুখী কেৰাৰষ্টাৰ অডিঅ' কলিংছৰ TRP দেখা পায় সেই হেতুকে কেৰাৰষ্টাৰ অডিঅ' কলিংছৰ কাৰ্যকৰ্তাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত নজৰ ৰাখি আমাৰ চৰকাৰৰ তৰফৰ পৰাই গাৰ্ড দিয়া হৈছে নমস্কাৰ কেৰাৰষ্টাৰ অডিঅ' কলিং আৰু আগুৱাই যাওক তাৰে কামনাৰে ইতি ধন্যবাদ আপোনালোকে নিশ্চয় শুনিলে আমাক
শুভেচ্ছা দিছে আমি এইখিনিতে আজি শ্ব'টো শেষ কৰিম কালি আকৌ লগ পাম নতুন এটা শ্ব'ৰ সৈতে আপোনালোকৰ সন্মুখত वीडियो को लाइक करो कमेंट करो शेयर करो सब्सक्राइब करो वीडियो लाइक कर कमेंट कर शेयर कर सब्सक्राइब कर তাড়াতাড়ি সাবস্ক্রাইব কর শেয়ার কর আমাকে নতুন নতুন ভিডিও দিবে তারা কর